হেল্ল' ফ্ৰেণ্ডছ, আজি যোগৰ 8টা অংগৰ ভিতৰত আসন এটা অন্যতম অংগ। 3 নম্বৰতে আছে আসনটো। আসননো কি তাকে ক'ম। আসন হ'ল এনে কিছুমান শাৰীৰিক ভংগী যিসমূহ শাৰীৰিক ভংগীৰ স্থিতিয়ে ব্যক্তিৰ শাৰীৰিক মানসিক স্থিৰতা সুখপূৰ্ণ ভাৱ আনে। আসনৰ অভ্যাস কৰিলে অভ্যন্তৰংগসমূহ সবল হয়, সতেজ কৰ্মক্ষম হয়, শৰীৰৰ জড়তা, দুৰ্বলতা, অস্থিৰতা, এলাহ, ৰোগ আদি নাইকিয়া হয় আৰু শৰীৰ মনৰ স্থিৰতা, সজীৱতা, ক্ষিপ্ৰতা, সজাগতা, সহনশীলতা বাঢ়ে। আসন অসংখ্য। গোৰক্ষ সংহিতা, ঘেৰণ্ড সংহিতা, ধ্যানবিন্দু উপনিষদ আদিৰ মতে পৃথিৱীত যিমান জীৱ-জন্তু আছে সিমানেই আসনো আছে। তথাপি তাৰে মাজত 84টা আসনহে প্ৰয়োজনীয়। আসনসমূহক 3 প্ৰকাৰে ভাগ কৰিব পাৰি: ধ্যানাসন, স্বাস্থ্যাসন আৰু বিশ্ৰামাসন। ধ্যানাসনত পদ্মাসন, সিদ্ধাসন, স্বস্তিকাসন, বজ্ৰাসন আদি কোৱা হয়। স্বাস্থ্যাসনৰ ভিতৰত বজ্ৰাসন, সৰ্বাংগাসন, ধনুৰাসন, তাৰাসন, ত্ৰিকোণাসনক কোৱা হয়। বিশ্ৰামাসন শৱাসন আৰু মকৰাসন আদি। আচলতে যেতিয়া আমি আসন অভ্যাস কৰোঁ, এটা আসন কৰাৰ পিছত আমি শৱাসন কৰিব লাগে, তাৰ পৰা পিছৰ আসনটো অনুশীলন কৰিব লাগে। আৰু আসন কৰোঁতে সদায় কিছুমান নিয়ম নীতি মানি চলিব লাগে। যেনেকৈ ধৰক মনটো সদায় শৰীৰত স্থিত ৰাখিব লাগে আৰু মাংসপেশী তথা স্নায়ুৰ ওপৰত বৰকৈ হেঁচা বা টান দিব নালাগে। খুব লাহে লাহে কৰিব লাগে যাতে শৰীৰটোৱে অকণো কষ্ট নাপায়। আসন কৰোঁতে শ্বাস-প্ৰশ্বাসৰ গতিৰ লগত শৰীৰটো একাত্ম কৰি ৰাখিব লাগে। এই আসন কৰিলে কি হয় যে কিছুমান আসনৰ অভ্যাসৰ প্ৰভাৱ আছে। শৰীৰ আৰু মনৰ স্থিৰতা আনে এই আসনে। সন্ধিৰ জড়তা ভাঙি শিথিলতা আৰু নমনীয়তা আনে। সন্ধি হাড় পেশীৰ মাজত জমা হোৱা বিজতীয়া পদাৰ্থবোৰ দূৰ কৰে। শৰীৰৰ স্নায়ুক মালিচ কৰে আৰু সেইসমূহলৈ ৰক্ত প্ৰবাহ কৰি সেইসমূহ টনকিয়াল আৰু সতৰ্ক কৰি ৰাখে। অন্তঃস্ৰাৱী গ্ৰন্থিৰ কৰ্মক্ষমতা বঢ়াই তোলে। হাঁওফাঁওৰ কাৰ্যক্ষমতা বঢ়াই তোলে। হৃদয়, শিৰা, উপশিৰাৰ ৰক্ত প্ৰবাহ টনকিয়াল কৰে। এতিয়া এয়া হৈছে আসন। আসনৰ পিছত হৈছে প্ৰত্যাহাৰ। ইন্দ্ৰিয় গ্ৰাহ্য বিষয়বস্তুৰ পৰা নিজৰ মনটোক আঁতৰাই আনি অন্তৰ্মুখী কৰাই হ'ল প্ৰত্যাহাৰ। আৰু আমাৰ ইন্দ্ৰিয়সমূহ সদায় বহিৰ্মুখী আৰু আমাৰ নিজৰ ভিতৰত কি আছে আমি তাক জানিবলৈ সদায় ইচ্ছুক। সদায় আমি বাহিৰৰ বস্তু দেখোঁ, বাহ্যিক শব্দবোৰ শুনো, আমাক আকৰ্ষিত কৰে বাহ্যিক গন্ধই আৰু বাহ্যিক সোৱাদৰ প্ৰতি মন খুব প্ৰলোভিত হয়, লালয়িত হয়। ইন্দ্ৰিয়সমূহে আমাৰ মনটো বাহিৰৰ জগতখনতে ব্যস্ত কৰি ৰাখে, অন্তৰ জগতত কি হৈছে তাক জানিবলৈ নিদিয়ে। প্ৰত্যাহাৰৰ দ্বাৰা ইন্দ্ৰিয়সমূহক বহিৰ্জগতৰ বস্তুৰ পৰা আঁতৰাই মনৰ ভিতৰলৈ অনা হয়। তেতিয়া বহিৰ্জগতৰ বস্তুৱে মনক সন্তুলিত কৰিব নোৱাৰে। মন এক চিন্তাত স্থিৰ হয় আৰু বাহিৰৰ কথা বতৰা বা বাহিৰৰ যিখিনি ষ্ট্ৰেছ, মানসিক যিখিনি অৱসাদ আনি দিয়ে সেইখিনি আমাৰ প্ৰত্যাহাৰৰ যোগেদি নাইকিয়া কৰিব পাৰি। আমাৰ শৰীৰৰ কাৰণে বা মনৰ কাৰণে প্ৰত্যাহাৰটো খুবেই প্ৰয়োজনীয়। আসনৰ 8টা অংগৰ ভিতৰত ধ্যান, ধাৰণা আৰু সমাধি ক'বলৈ আছে। নেক্সট ভিডিঅ'টোত সেয়া আলোচনা কৰিম কিনো আচলতে। থেংক ইউ। এইখিনিলৈকে নিশ্চয় বুজি পাইছে।